হেল্ল' ভিউৱাৰ্ছ, আজি এটা নতুন ভিডিঅ' লৈ মই আপোনালোকক স্বাগতম জনালোঁ। আজি মই উপস্থিত আছোঁ তিনিচুকীয়া জিলাৰ মাকুমৰ ৰজা বডৌচা সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হোৱা মৰাণ মহোৎসৱত। এই মহোৎসৱত যথেষ্ট সংখ্যক লোকৰ সমাৱেশ পৰিলক্ষিত হৈছে। লোকে লোকাৰণ্য হৈ পৰিছে মৰাণ ৰজা বডৌচাৰ সমন্বয় ক্ষেত্ৰ। আজিৰ এই মৰাণ মহোৎসৱৰ প্ৰতিটো অনুষ্ঠানৰ অংশবিশেষ মই আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। গতিকে মই ভিউৱাৰ্ছসকলক অনুৰোধ কৰিছোঁ আপোনালোকে যেন ভিডিঅ'টো অকণমানো স্কিপ নকৰি শেষলৈকে চাই থাকে। এয়া মই আদৰণি গেটেৰে প্ৰৱেশ কৰি আগবাঢ়ি গৈ আছোঁ মহোৎসৱৰ সভাস্থলীলৈ। গতিকে আহকচোন ভিউৱাৰ্ছ, মোৰ লগে লগে আগবাঢ়ি গৈ থাকোঁ। উপস্থিত আমাৰ আমন্ত্ৰিত অতিথিবৃন্দ আৰু আজি ইয়াত উপস্থিত থকা মৰাণ জাতিৰ লগতে বিভিন্ন আমি শ্ৰদ্ধা সেৱা নিবেদিছোঁ। মৰাণসকল হৈছে উত্তৰ পূৰ্বাঞ্চলৰ আদিম থলগিৰি জনজাতি। এই মৰাণসকল অসমৰ পুৰণি চীনা তিব্বতীয় জনগোষ্ঠীসমূহৰ ভিতৰত এটা অন্যতম জনগোষ্ঠী। উজনি অসমৰ কেইবাখনো জিলাত এই জনগোষ্ঠীৰ লোক বসবাস কৰে যদিও মূলতঃ অধিকাংশ লোকেই বসবাস কৰে এই তিনিচুকীয়া জিলাত। এয়া আমি দেখিবলৈ পাইছোঁ মৰাণসকলৰ ৰজা বডৌচাৰ এটা প্ৰতিমূৰ্তি। ভিউৱাৰ্ছ, এতিয়া আমি আগবাঢ়ি গৈ আছোঁ মৰাণ জনজাতিসকলৰ এখন হেৰিটেজ ভিলেজলৈ, য'ত আছে মৰাণ জনজাতিসকলৰ অন্তৰ্গত বহুতো বংশ আৰু তেওঁলোকৰ নিজ নিজ আৰ্হিৰে তৈয়াৰ কৰা একো একোটা ঘৰ আৰু নিজস্ব কলা সংস্কৃতি। আহকচোন আমি এফালৰ পৰা চাই গৈ থাকোঁ। এই আদৰ্শ গাঁওখনৰ প্ৰায় সোঁমাজতেই নিৰ্মাণ কৰি ৰখা হৈছে এটা নামঘৰ, য'ত পৰিৱেশন কৰা হৈছে এক গায়ন বায়নৰ অনুষ্ঠান। বৰ্তমানৰ অসম তথা উত্তৰ পূৰ্বাঞ্চল বা তাহানিৰ সৌমাৰ প্ৰদেশৰ গিৰিহঁত মৰাণ জনজাতিয়ে যীশুখ্ৰীষ্ট জন্মৰ বহু শতিকাৰ আগতেই এই সৌমাৰ ভূখণ্ডত স্বকীয় বৈশিষ্ট্যপূৰ্ণ ভাষা, কৃষ্টি সংস্কৃতি সভ্যতাৰে নিগাজীকৈ বসবাস কৰি আহিছে। প্ৰাক ঐতিহাসিক কালৰে পৰা বসবাস কৰি অহা মৰাণসকলে নিজ গোষ্ঠীৰ সমাজ পৰিচালনাৰ ক্ষেত্ৰত ভাৱৰ আদান প্ৰদানৰ বাবে ব্যৱহাৰ কৰা মৰাণ লোকভাষা বা সৌমাৰসকলৰ প্ৰাকৃত ভাষাৰ আৰ্হিত অংকুৰিত হৈছিল অসমীয়া ভাষা। সৌমাৰৰ অধিপতি মৰাণসকলৰ কথিত ভাষাৰ আৰ্হিতেই অসমীয়া ভাষা লিপিবদ্ধ আৰম্ভ হৈছিল। সমন্বয় পৰাশী আদৰ্শৰে মৰাণ ৰজা বডৌচাৰ উদাৰবাদী চিন্তাৰে মৰাণ জনজাতিয়ে অসমীয়া জাতি গঠন প্ৰক্ৰিয়া তথা অসমীয়া ভাষা সংস্কৃতি সমৃদ্ধিশালী কৰি তোলাৰ ক্ষেত্ৰত প্ৰভূত বৰঙণি আগবঢ়াই আহিছে। মৰাণ জনজাতীয় বীৰ বীৰংগনা ৰমাকান্ত, ৰাঘৱ মৰাণ, ৰাধা ৰুক্মিণীহঁতৰ নেতৃত্বত নিজ ঐতিহাসিক পিতৃভূমিত গণতন্ত্ৰৰ প্ৰতিষ্ঠাৰ শুভাৰম্ভণি কৰিছিল মৰাণ জনজাতিয়ে। এইটোতো এটা সামান্য ধাপি, এজন শিক্ষক, এডাল আচাৰী হালোৱা আচাৰী, এইটো হৈছে নিজ দেশৰ মাটিত শাসকীয় পক্ষৰ দ্বাৰা নিৰ্বিচাৰভাৱে হত্যা হিংসা অত্যাচাৰ আক্ৰমণৰ বলি হোৱা নিপীড়িত প্ৰজাৰ মুকুটিৰ পণ লৈ ফৰাচী বিপ্লৱতকৈ 20 বছৰ আগতেই বিশ্ব কঁপোৱা ঐতিহাসিক মোৱামৰীয়া গণবিপ্লৱৰ সূচনা হৈছিল এই মৰাণ জাতিৰ নেতৃত্বতেই। মৰাণসকলৰ আজন্ম অধিকাৰৰ পৰা কৃত্ৰিমভাৱে শোষণ দমন বঞ্চনা কৰি অহাৰ পিছতো বৰ্তমানৰ মৰাণ জনজাতিয়ে স্বাভিমানে স্বগোষ্ঠীৰ আত্মপৰিচয় জীয়াই ৰাখিবলৈ সক্ষম হৈছে। মৰাণ জনজাতি স্বকীয় কলা কৃষ্টি সংস্কৃতিৰ ক্ষেত্ৰত অত্যাধিক চহকী হোৱাৰ বাবেই কোনো ধৰণৰ বহি অগ্ৰাসনে এতিয়াও ক্ষতি কৰিব পৰা নাই। মৰাণসকলৰ জনজাতীয় লোকভাষা সংস্কৃতি যিমান দিন এই মাটিৰ বুকুত থাকিব সিমান দিনেই অসমীয়া মহাজাতিৰ অসমীয়া ভাষা সংস্কৃতিও অক্ষত হৈয়ে থাকিব। ভিউৱাৰ্ছসকল, মৰাণ জনজাতিৰ অন্তৰ্ভুক্ত সকলোবিলাক বংশৰ ঘৰ আৰু তেওঁলোকৰ কলা সংস্কৃতি পৰিদৰ্শন কৰি আমি এতিয়া আগবাঢ়ি যাম আজিৰ এই মৰাণ মহোৎসৱত অংশগ্ৰহণ কৰা কিছুমান বিপণীলৈ। বহুতো সৰু বৰ বিপণী আহি এই মৰাণ মহোৎসৱত অংশগ্ৰহণ কৰিছে। গতিকে ভিউৱাৰ্ছ, পলম নকৰি আমি সকলোবিলাক বিপণীতে অকণমান চকু ফুৰাওঁ আহকচোন।
বিপণীসমূহত গ্ৰাহকৰ যথেষ্ট ভিৰ দেখিবলৈ পোৱা গৈছে। গতিকে ইয়াৰ পৰা অনুমান কৰিব পাৰি যে বিপণীসমূহে ৰাইজৰ পৰা যথেষ্ট সঁহাৰি লাভ কৰিছে। এয়া হৈছে আমাৰ অসমৰ কুটিৰ শিল্পৰ এক উৎকৃষ্ট নিদৰ্শন, য'ত অসমৰ স্থানীয় শিল্পীৰ নিজ হাতেৰে নিৰ্মাণ কৰা হৈছে এই চকুত লগা সামগ্ৰীসমূহ। আশা কৰোঁ তেওঁলোকৰ এই সৃষ্টিশীল কৰ্মৰাজিৰ দ্বাৰা অসম তথা বিশ্ব দৰবাৰত নিজকে প্ৰতিষ্ঠিত কৰিব। পৃথিৱীৰ জৈৱ বৈচিত্ৰতা অক্ষুণ্ণ ৰাখিবলৈ আহুপুৰুষাৰ্থ কৰা কেইখনমান গছ-গছনিৰ নাৰ্চাৰীও ইয়াত অংশগ্ৰহণ কৰা দেখিবলৈ পালোঁ। লগতে সমাজত অজ্ঞানতা দূৰ কৰি জ্ঞানৰ পোহৰ বিলাবলৈ এই মহাসভাত যোগদান কৰিছে কেইখনমান কিতাপৰ বিপণীয়ে। ভিউৱাৰ্ছ, এতিয়া আমি সোমাই আহিলোঁ খাদ্য সম্ভাৰৰ বিপণীলৈ। ইয়াতনো কি কি খাদ্য সামগ্ৰী পোৱা যায় এফালৰ পৰা চাই গৈ থাকোঁ আহকচোন। এই বিপণীসমূহতেই আমি কিছু খাদ্য সামগ্ৰী উপভোগ কৰিলোঁ আৰু ইয়াৰ পিছতেই আমি আগবাঢ়ি গৈছোঁ সন্ধিয়াৰ সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰিবলৈ। জন্মসূত্ৰে স্বকীয় জনজাতীয় বৈশিষ্ট্যৰে মহীয়ান মৰাণ জনজাতিয়ে চৰকাৰৰ সংবিধান প্ৰদত্ত জনজাতি মৰ্যাদা নাপালেও মৰাণসকল যে জনজাতিয়ে এই কথা কোনেও নুই কৰিব নোৱাৰে। সকলোবিলাক স্বকীয় জনজাতীয় বৈশিষ্ট্য থকাৰ পিছতো চৰকাৰে সাংবিধানিকভাৱে জনজাতীয় মৰ্যাদা প্ৰদান কৰিব নিবিচৰা কাৰ্যই মৰাণসকলৰ ওপৰত চৰম বৈষম্যৰ সৃষ্টি কৰিছে। ভিউৱাৰ্ছসকল, এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক মৰাণ জাতিৰ ইতিবৃত্তৰ বিষয়ে সাম্যক ধাৰণা দিবলৈ চেষ্টা কৰিলোঁ। ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰি দিয়ে যেন। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালৈ ধন্যবাদ থাকিল। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। লগতে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।